সো গাইজ কণ্টেণ্ট মনিটাইজেশ্যন এখেতে পোৱা নাই। এখেতৰ মই গোটেই ধুনীয়াকৈ ছেট আপ কৰি দিছিলোঁ, ইমান ধুনীয়া ভিউজ আহিছে। এতিয়া চাওক কণ্টেণ্ট মনিটাইজেশ্যনটো যিহেতু পোৱা নাই, এখেতে কণ্টেণ্ট মনিটাইজেশ্যনটো কেনেকৈ পাব? 10 দিনত পাব 100%। এই যে কণ্টেণ্ট মনিটাইজেশ্যন পাব লাগিব, কি কি কৰিব লাগিব জানে? দেখিছে ইয়াতে পোৱা নাই, এখেতে ষ্টাৰ ছেট আপ পাইছে। কি কি কৰিব লাগিব গোটেইখিনি মই ধুনীয়াকৈ একদম ভিডিঅ' আকাৰে দিম। এখেতৰ আগতে ধুনীয়াকৈ দিছিলোঁ, আপোনালোকে বহুত মৰম দিছে। এতিয়া চাব কণ্টেণ্ট মনিটাইজেশ্যনটো কেনেকৈ পায়। 10 দিনত 100% পাব। এই ভিডিঅ'টো চাই তেনেকুৱাকৈ এই ভিডিঅ'টো যেনেকৈ কৈছোঁ তেনেকুৱাকৈ আপোনালোকক পঠাব, ঠিক আছে? মই লেটাৰখনো আপোনালোকক কমেণ্টত একদম ধুনীয়াকৈ লিখি থ'ম। আপুনি কপি কৰি কিনে নিজে নোটত লিখিব পাৰিব বা পেষ্ট কৰিলেও হৈ গ'ল। এতিয়া কথা হ'ল, এই ভিডিঅ'টো যিসকলে শ্বেয়াৰ কৰিব তেওঁলোকক মই নিজে ফোন কৰি কি কৰিম, কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই মই লিখি কিনে ধুনীয়াকৈ আপোনালোকক সহায় কৰিম, ঠিক আছে? ভিডিঅ'টো মাষ্ট বি শ্বেয়াৰ কৰিব, মানে 5 মিলিয়ন হ'ব লাগিব। এই ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব লাগিব, ঠিক আছে? এতিয়া চাওক কণ্টেণ্ট মনিটাইজেশ্যনটো কেনেকৈ পায়। চ' প্ৰথমতে মই ক'ত লিখিছোঁ, লিখিব লাগিব ক'ত সেইখিনিও আপোনালোকে নাজানে। প্ৰথমতে লিখিম এনেকৈ চাওক, আপোনাৰ কিপ নোট, কাৰোবাৰ নোট বুলি লিখা আছে, খালি এই নোটত গ'লে নোট লিখা যায়। ইয়াতে যদি আপুনি এনেকৈ টাচ কৰিব টেক্সট ইয়াতে লিখা যায়, বা আপুনি যদি ক'তবা মোৰ ইয়াতে যদি পায় ইয়াতে খালি এনেকৈ পেষ্ট কৰি দিলে হ'ল। এনেকৈ কপি কৰি কিনে মোৰ কিবাটো ইয়াতে পেষ্ট কৰি দিলে হ'ল, ঠিক আছে? ধুনীয়াকৈ ইয়াতে আহি গ'ল। তো এই যে যিখিনি কপি কৰিছে আপুনি ইয়াতে আপুনি লিংকটো দিব আপোনাৰ, আৰু নামটো আপোনাৰ দিব, ঠিক আছে? এই যে নামটো এখেতৰ আছে, এইটো কাটি কিনে আপোনাৰ নামটো দিব। আৰু এই যে লিংকটো ক'ত পায় সেইটোও মই দেখাম। এইটো অকণ মই কপি কৰি লওঁ, গোটেইখিনি লিংক থিং মানে ইয়াতে লোৱা হৈছে যে সেইটো কাৰণে কপি কৰি লওঁ। মই কপি কৰিলোঁ। তাৰপিছত আপোনালোকক জাষ্ট খালি এটা লিংক দেখুৱাওঁ, লিংকটো ক'ত পায় ফেচবুকৰ চাব দেই। ইয়াতে যাব, ইয়াতে যাব, ইয়াতে যাব 3 ডটত, এইটো লিংক, এই লিংকটো এনেকৈ কপি কৰিলে কপি হৈ যাব, ঠিক আছে? যে লিংক ক'ত পায় ফেচবুকৰ, মোৰ লিংকটো নাপাম, ইয়াতে পাব, অ'কে? এতিয়া কি কৰিব, মই যিহেতু সেইটো কপি কৰিলোঁ সেইখনে মোক পঠাব লাগে, হা? আপোনালোকে তাৰ আগতে কি কৰিব, এনেকৈ গৈ কিনে প্ৰপ'ৰ্চনেল ডেশ্ববৰ্ড অলপ স্ক্ৰল কৰি, ঠিক আছে, এই যে মনিটাইজ যে আছে এই মনিটাইজত যাব। মনিটাইজত যাই এইখিনি ফটো মাৰিব, এটা ফটো মাৰি কিনে থ'ব। তাৰপিছত কি কৰিব, ডাইৰেক্ট এই 3 লাইনত যাব। 3 লাইনত গ'লে 3 লাইনত গৈ আপুনি কি কৰিব, 3 লাইনত গৈ এই যে হেল্প এণ্ড ছাপৰ্ট বুলি আছে এইটো টাচ কৰিব। টাচ কৰি এই ৰিপৰ্ট এ প্ৰব্লেমত যাব। তাৰপিছত কণ্টিনিউ টু ৰিপৰ্ট এ প্ৰব্লেম ইয়াতে যাব। ইয়াতে অলপমান টাইম এনেকৈ হয় দেই, চালে এনেকুৱাকৈ ইনক্লুড আহিব। এই ইনক্লুডটো লাৰিব, লাৰাৰ পিছত আপোনাৰ যদি পেজত যাব, যদি প্ৰফাইলত যাব। যিহেতু সকলোৰে আগত প্ৰফাইল আছিল, আপোনালোকে প্ৰফাইলটো টাচ কৰিব। প্ৰফাইল টাচ কৰাৰ পিছত আপুনি যে ফটো মাৰিলে এখন কিবা কণ্টেণ্ট মনিটাইজেশ্যনটো এই ফটো মাৰাটো এইটো এনেকৈ লৈ ল'লে, এই যে এইটো চাওক, এইখিনি আপুনি যে পোৱা নাই কণ্টেণ্ট মনিটাইজেশ্যন এইখিনি ফটো মাৰি ল'ব, ঠিক আছে? ফটো মৰাৰ পিছত ইয়াতে আপোনাৰ যিটো লিখিছে লিখনিখিনি ইয়াতে এনেকৈ পেষ্ট কৰি দিব। কপি কৰাৰ পিছত ইয়াতে পেষ্ট কৰি দিব দেই। ইয়াতে চব লেখাখিনি একদম লিংক থিং চব আছে, লেখাখিনিও আছে, ধুনীয়াকৈ লিখি দিছোঁ। এইটো কি কৰিব আপোনালোকে, ইয়াতে এইটো যে কি এই এৰ'চিনটোত টাচ কৰিলে ই যাব। কণ্টিনিউ 1 সপ্তাহ পঠাওক, আৰু পাৰিলে লাইভ আহক, 100% আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পাই যাব, ঠিক আছে? ভিডিঅ'টো মাষ্ট বি শ্বেয়াৰ।